এইটো মোৰ ফাৰ্ষ্ট টাইম DSLR কেমেৰাৰ ভিডিঅ' চ' কেনেকুৱা কোৱালিটি আহিছে চ' আপোনালোকে মোক ক'ব কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে ভাল ক'ব আৰু যদি বেয়া লাগিছে বেয়া ক'ব ভাল লাগিলে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰি দিব পিছফালে ব্লাৰ হৈছে নাই যোৱাবাৰো মই ৰাতি আহিছিলোঁ আৰু এইবাৰো মই ৰাতি অহা হ'ল সেইকাৰণে আপোনালোকক মই ভালকৈ দেখাবলৈ নোৱাৰিলোঁ সেইটো কাৰণে মোৰ চৰি আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ জাষ্ট এয়া মোৰ পিছফালে দেখি পাইছে চাগে Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we show we're coming to win it. গাইছ এটা জুচ খাবলৈ আহিছোঁ জুচ খাম আৰু জুচ মোৰ পিছফালে জুচ দোকান মানে কি না পাব্লিকৰ আগততো কথা ক'বৰ এক্সপিৰিয়েঞ্চ নাছিলে এতিয়া আপোনালোকে মৰম দি আছে আপোনালোকে মৰম দিয়াৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু চ' গাইছ যিমান পাৰিছোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব হা ঠিক আছে অ'কে ইমানে আৰু বাছ মানুহ বিৰাট বে যাবলৈ জেগাই নাই এক্সকিউজ মি কোনটো পাৰ হৈ আহিলোঁ আৰু গাইছ তামিলনাডু এই মদুৰাই চিটিটো অলপমান ডাঙৰ আছে আৰু আপোনালোকে আহে যে নিশ্চয় অলপমান যাবলৈ সোমাবলৈ চেষ্টা কৰিব কিয় বুলি ক'লে ইয়াত মানে টাৰ্ণিং আৰু জেগাটো মানে একে নিচিনা লাগে মই অলপ আগত কনফিউজ হৈ গৈছিলোঁ কোনটো ৰাস্তা আছিলে পাছত আহোঁতে মোৰ ভাইটিহঁতৰ মানে হোটেলৰ সন্মুখত ওলাই গৈছোঁ তাৰপিছত ওপৰত টাৱাৰটো দেখি গম পাই গৈছোঁ তাৰপিছত ওপৰৰ পৰা মই ভিডিঅ' কৰিছিলোঁ সেইটো মই গম পাই গ'লোঁ তাৰপিছত তাৰ পৰাই মই ৰাস্তা চিনি পালোঁ এতিয়া গৈ আছোঁ মোৰ নিজৰ ৰাস্তা দি ঠিক আছে চ' গাইছ আকৌ এবাৰ কওঁ যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে চবৰ আগতে পাই যায় ঠিক আছে চ' থেংকছ ফৰ ৱাচিং নহয় ৰুমত গৈ আৰু কিছুমান কথা ক'বলৈ আছিলে ঠিক আছে ৰুমত গৈ লগ পাম চ' গাইছ বেছি জুম হৈ আছে চ' গাইছ এয়া লগৰ পৰা চাবিডাল লৈ আহিলোঁ এতিয়া ৰুমত যাম ৰুমত গৈ ভিডিঅ'টো এডিট কৰি আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম ভাল লাগে আগতে কৈ দিছোঁ বাৰে বাৰে কোৱাটো ভাল নহয় আপোনালোকক বেয়া পাব ৰাস্তাটো কোনফালে আছে ৰাস্তাটো এইফালে চাওক কিমান আন্ধাৰ এই চাওক কিমান আন্ধাৰ চাইছে দেখিছে কিমান আন্ধাৰ মই গৈ আছোঁ মিহিকৈ আৰু আপোনালোকক দেখাম আন্ধাৰত মোক দেখিছে নে নাই মই নাজানো অলপ পাছত দেখিব পাৰিব আৰু ইয়াত চাওক লোকেলৰ মন্দিৰ দেখাই দি আছোঁ ৰ'ব এই দেখিছে এইটো হয় भोले बाबा मंदिर और ये है रूम ये रूम का अंदर जाने के लिए इस चाबी से खोलना पड़ेगा ड्रॉर को खोल गया এতিয়া ভিতৰত যাওঁ এয়া হয় ৰুম ইয়াত পূজা কৰে সো চাবিটো থৈ দিওঁ ইয়াত তাৰপাছত ইয়াত পূজা কৰে
চ' গাইজ ৰুমত আহি পালোঁ আৰু ভিডিঅ'টো ইয়ালৈকেই ৰাখোঁ আৰু ভিডিঅ'টো ইয়াৰ পৰা সমাপ্ত কৰিম যদি আপোনালোকক ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটোক কি ছাবস্ক্ৰাইব কৰিবলৈ ক'লোৱেইচোন আৰু কি ক'বলৈ আছে আকৌ এবাৰ কৈ দিওঁ দেই চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড যদি চেনেলটোলৈ নতুন আহিছে তেতিয়াহ'লে চেনেলটো কৰিব ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিলে মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনাৰ প্ৰথমতে মানে ওপৰত আহি যাব SMS-ৰ দৰে ন'টিফিকেশ্যনটো আহি যাব মানে মোৰ ভিডিঅ' খোপা বিচাৰি থাকিবলৈ সময় দিব নালাগে সেইকাৰণে চেনেলটোৰ ভিডিঅ' আহিবৰ কাৰণে আপুনি ন'টিফিকেশ্যনটো ক্লিক কৰি ৰাখিব লাগিব অল ন'টিফিকেশ্যনটো ক্লিক কৰি ৰাখিব লাগিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপুনি পাট পাই যাব আৰু আপোনালোকে হয়তো ভালে আছে আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ চ' ভালে কুশলে থাকিব আৰু ময়ো ভগৱানৰ পৰা কামনা কৰিছোঁ যাতে ময়ো ভালে থাকোঁ আৰু মোৰ ভিডিঅ' চোৱা মানুহবিলাকো চবে ভালে থাকে মই ভগৱানৰ পৰা কামনা কৰি আহিছোঁ চ' ভিডিঅ'টো চাওক আৰু যদি ভাল লাগে সেয়া আৰু চ' ইমানখিনি সময় দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ গাইজ